আজি ফেক্ট কি ক'ম, আজি এটা অংকৰ বিষয়ে ক'ম, যোনটো অংক না মানে পৃথিৱীৰ কোনো চাইণ্টিষ্টে আজিলৈকে ওলাব পৰা নাই। ছুপাৰ কম্পিউটাৰ মানে বহুতকেইটা কম্পিউটাৰ মিলি কম্পিউটাৰ মিলি এটা কম্পিউটাৰ বনাইছে, যোনটো বহুত ডাঙৰ ডাঙৰ মেথামেটিক্স কুৱেশ্যনবিলাকৰ চলিউশ্যন উলিয়াবলৈ সেইটোৰ ব্যৱহাৰ কৰা হয়। এইটো যোনটো মই অংকটো ক'ব গৈ আছোঁ, সেইটো অংকটো উলিয়াব পৰা নাই। এই অংকটো কি ব'লক জানো। পাই হয়, এই পাই চিম্বলটো দেখিছে ন? পাইটো আমি জানো 7/22 বুলি, হয়নে? এই অংকটো ইমান টান নে কোনেও ওলাব নোৱাৰিলে। কিয় ওলাব নোৱাৰিলে? আমি যাব লাগিব বহুত পুৰণা দিনলৈ। বহুত বস্তু নিবলৈ এতিয়া কিবা এখন বাহন লাগিব। বাহনখন বনাব লাগিব চকা। সেই চকাটো যেতিয়া প্ৰথমে বনাইছিলে, চকাটো এটা মেজাৰমেণ্ট আছিলে। ঠিক আছে, আপোনালোকে বুজিবৰ কাৰণে মই বহীত আঁকি পেলাই আপোনালোকক দেখাই দিছোঁ। চাব হা, বুজিব। এইটো মই এটা গোল বনালোঁ। চকাটো এনেকৈ গোলেই থাকে নহয়। এই গোলটো এতিয়া চকা যদি গোল হ'বলৈ যাওঁতে এতিয়া মই যিমানখিনি টানিলোঁ ইয়াৰ পৰা একদম ইয়ালৈকে, এইখিনি হ'ব লাগিব 22 ইউনিট। ঠিক আছে, কিন্তু তাৰ লগতে এইটো 22 ইউনিট হ'ব লাগিব, আৰু লগত এই যোনটো মাজৰ জেগাখিনি, এইডাল যোনটো ব্যাস বুলি কওঁ আমি, ব্যাস আধালৈকে হ'লে ব্যাসাৰ্ধ আৰু সম্পূৰ্ণ হ'লে ব্যাস। এই ব্যাসটো হ'ব লাগিব 7 ইউনিট, 7 ইউনিট। ঠিক আছে, 7 ইউনিট আৰু 22 ইউনিট হ'লেহে মানে এটা সম্পূৰ্ণ গোলাকাৰ হয়। যেতিয়া প্ৰথম চকা বনাইছিলে, তেতিয়াতো এইটো অংক বুজি পোৱা নাছিলে তেওঁলোকে কিবাকৈ বনাইছিলে আৰু সম্পূৰ্ণ গোল নহ'লেও অলপমান তেৰা হ'লেও বনাইছিলে। বনোৱাৰ ফলত কি হ'ল, যেতিয়া গৰু গাড়ী বা ঠেলা গাড়ীত লগালে, ঘোঁৰা গাড়ীত লগালে, তেতিয়া ঠুকুচা খাই যাবলৈ ধৰিলে, আৰু বস্তু নিলে বস্তু পৰি যোৱাৰ চান্স থাকে। পাইটো দি উলিয়াই গোল বস্তুটো যিমান গোল ওলাব চব পাই লাগিবই। এতিয়া পাইটো কি ভাষা, ক'ৰ পৰা আনিছে, সেইটোতো জানিবলগীয়া কথা। তেখেতো গ্ৰীক, যোনটো আমাৰ যেনেকৈ ABCD এলফাবেট আছে ন, বৰ্ণ কওক, আমাৰ অসমীয়াত ক খ গ ঘ অ আ, তেনেকৈ গ্ৰীক যোনটো লেংগুৱেজৰ এলফাবেটৰ 16 নম্বৰ। এতিয়া আপোনাৰ 16 নম্বৰটোৱে যে পাইটোৱে ল'ব, এইটো কি কাৰণ তাকো কৈছোঁ শুনক। গোলাকাৰটো হ'বলৈ পৰিধি লাগিব আৰু ব্যাস লাগিব। পৰিধিটো 22 ইউনিট হ'ব লাগিব আৰু ব্যাসডাল 7 ইউনিট। চাৰ্কামফাৰেন্স আৰু পেৰিমিটাৰটো গ্ৰীক ভাষাত এই পাই শব্দটো প্ৰথমত আহে, ফাৰ্ষ্ট লেটাৰ। সেইকাৰণে এই গোটেই কনচেপ্টটোৰ সহজে বুজিবলৈ পাই কৰি দিয়া হ'ল। কথা শুনি আচৰিত নহ'ব, আমি যোনটো আজিলৈকে পাই আহিছোঁ 7/22, এইটো আজি শুদ্ধ নহয়। ইয়াৰ যোনটো ভেলুটো শুদ্ধ নহয়। আপুনি মোবাইলত মাৰি চাব পাৰে 7/22, তেতিয়া ওলাব 3.142851 কিন্তু এইটো শুদ্ধ নহয়। আচলটো হ'ল 314159। এই অংকটোৰ এই 3 পিছত দশমিকৰ পিছত যোনখিনি সংখ্যা আহে নহয়, আমি এতিয়া কেইটা পাইছোঁ, 5টাহে পাইছোঁ। মানে ই শেষ নহয় কেতিয়া হয়, মানুহে ওলাব পাৰিছে 15টালৈকে, বুজি পাইছে? সেইকাৰণে কি কৰিলে চাইণ্টিষ্টবিলাকে ক'লে, আমি ছুপাৰ কম্পিউটাৰক দি দিওঁ। ছুপাৰ কম্পিউটাৰে কি উলিয়াই আমাৰ এনচাৰটো চাওঁ। পিছত ছুপাৰ কম্পিউটাৰৰ মাথা বেয়া হৈ গ'ল, সি 5 ট্ৰিলিয়ন নম্বৰ উলিয়াই দিলে। তথাপিও ই শেষ নহয়হে নহয়। ভগৱান কি জুলুম হে। কম্পিউটাৰ মাথা ঘূৰাই পৰি গ'ল। মানে পাইদেও মনোৱা হয়, গম পাই নাপায় আপোনালোকে? মাৰ্চৰ 14 তাৰিখৰ 1:59 পাইডে মনোৱা হয়। মানে বছৰৰ 3টা মাহ গ'লে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। ঠিক আছে, তাৰপিছত সেই 14 মানে 14 মাৰ্চত, তাৰপিছত 159 মানে 1.59 এইটো কাৰণে এইটো দিনতে একজেক্টলি এইটো সময়তে পাইডে মনোৱা হয়। দুজন মহান চাইণ্টিষ্ট, এলবাৰ্ট আইনষ্টাইন চিনি পায়, ষ্টিফেন হকিং, এই দুজনৰ লগত মিলি আছে। কি জানে, কি কোইনচিডেঞ্চ নাজানো, সেইটো দিনতেই মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইন জন্ম হৈছে, আৰু মহান বৈজ্ঞানিক
ষ্টিফেন হকিন্সৰ মৃত্যু হৈছে। আৰু এনেকুৱা বহুত গণিতজ্ঞ ওলাই জন্ম হৈ বৈজ্ঞানিক হৈ মৰি গ'ল, কিন্তু পাই এনচাৰ আজিলৈকে উলিয়াব নোৱাৰিলে। আৰু এটা ফেক্ট ৰ'ব, আমাৰ ব্ৰহ্মাণ্ডখন মানে গোটেই কিমান ডাঙৰ, ঘূৰণীয়া কিমান ডাঙৰ সেইটো জানিবলৈ 39টা 3.0 পিছত আমি 5টা পাইছোঁ ন, সেই 39টা যদি আমি উলিয়াই ল'ব পাৰোঁ তেনেহ'লে আমি গম পাই যাম যে আমাৰ ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ। তে ভাবক, আৰু ছুপাৰ কম্পিউটাৰ উলিয়াই দিলে 5 ট্ৰিলিয়ন, মানুহেতো ওলাব পাৰে নাই, 15টালৈকে ওলাইছে। তে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু হাৰ্ডিং গাইছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।